এতিয়া সময় পিকনিকৰ কাৰণো মন নাযায় সময় পালে পিকনিক যাবলৈ কিন্তু আমাৰ হাতত পইচা নাই আৰু আমি যদি পিকনিকলৈ যাওঁ ঘৰৰ কামবোৰ কৰিব কোনে এয়া দেখিছে ধান কাটি সম্পূৰ্ণ হ'ল ভাবিছিলোঁ পথাৰলৈ নাহোঁ কিন্তু উপায় নাই ডাঙৰি ঘৰত লৈ যাব লাগিব আৰু পিকনিকলৈ যাবলৈ মন আমাৰো আছে কিন্তু আমাৰ হাতত কণটো নাই আৰু যিসকলে পিকনিক গৈছে ভিডিঅ'সমূহ দিবা আমি চাম আৰু এনজয় কৰিম নিজেতো যাব নোৱাৰোৱে পিকনিকলৈ যাওঁ বুলি প্ৰতিবাৰে ভাবোঁ কিন্তু কামবোৰে আহৰি নিদিয়ে কি কৰিব আপোনালোকে যদি কোনোবাই আমাক লগত নিওঁ বুলি ভাবে প্লিজ কমেণ্ট বক্সত কমেণ্ট এটা কৰি ক'ব আৰু ঘৰৰ চিন্তা আৰু দেউতা নোহোৱা ছোৱালী দুখৰ বোজাটো আছেই তাৰ ওপৰত আৰু কৰ্মৰ বোজা হয় বছৰৰ খেতিখিনি ঘৰলৈ চপাই ল'লে বছৰ